হাহিলে মুকুতা ইহরে কি বকুল ফুল এ রুমালত টগর ফুল এ বান্ধয় হাততে যে তুকার বুল মেঘে মারে গাজনি ও নয়না আহিলে ওই বহাগী ফুলিল নো কপ ফুলি ও নয়না আহিলে ওই বহাগী এগৰাকী যুৱতী আজি আমাৰ অনুষ্ঠানৰ অতিথি হ'ল আৰু যুৱতীগৰাকীক মাল্টি টেলেণ্টেড বুলি ক'ব পাৰি আৰু তেওঁ সকলো প্ৰতিভাৰ অধিকাৰী এগৰাকী যুৱতী নগাঁৱৰ এগৰাকী যুৱতী আমি দেখুৱাইছো এইফালে তেওঁ লিখিছো পাৰ্গত সকলোতে পাৰ্গত আৰু চিনাকি কৰি দিছো এগৰাকী যুৱতী নমস্কাৰ ঢোল লৈ আছে কেনেকুৱা লাগিল আজি অনুষ্ঠানটো কৰি বহুত বেছি ভাল লাগিল আপোনাক বহুত বহুত ধন্যবাদ মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু আশা কৰো ভিডিঅ'টি সোনকালে আহি আছে সকলোৱে যাতে সহায় সহযোগ আগবঢ়ায় আৰু ভিডিঅ'টোত মৰম দিয়ে তাকে আমি অকমান যিহেতু ঢোল সাধাৰণতে ছোৱালীবিলাকে বজোৱা কম দেখো কিন্তু তুমি ইমান সুন্দৰকে ঢোল বজোৱা আমি ঢোলৰ কিবা এটা শুনিব বিচাৰো নিশ্চয় ঠিক আছে ইমান ধুনীয়া আৰু বিহু নাচেও অকমান কিবা এখন শুনিম নেকি মেঘে মারে গাজনি ও নয়না আহিলে ওই বহাগী ফুলিল নো কপ ফুলি ও নয়না আহিলে ওই বহাগী জাতি বাহরা গলি কাটিলু চাচি চুচি হাঁচিলো মই গগনা বিহুৰ তলিত বজামে বুলি ধন্যবাদ জনাইছো সম্পূৰ্ণ অনুষ্ঠানটোত আপুনি দেখিব বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা বিভিন্ন নৃত্য গীতো দেখিব তেওঁ নাচিছেও আমাৰ ষ্টুডিঅ'ৰ মাজত ষ্টুডিঅ'ত প্ৰথমবাৰৰ বাবে আপোনালোকে চাব আমার বিহু রঙা তুমি বিহুত নহলে আমার বিহু রঙা হাতৰ মুঠি খাৰু বান্ধৈ কোনে দিলে বাৰু ডিঙি জোনে বেৰি বান্ধৈ কৰে তিৰি বিৰি হাহিলে মুকুতা ইহরে কি বকুল ফুল রুমালত টগর ফুল বান্ধয় হাততে যে তুকার বুল